গুড মৰ্ণিং আৰু পুৱাই মোৰ আন এটা নতুন ব্লগলৈ জনাইছোঁ সকলোকে স্বাগতম। আৰু ভিডিঅ'টো যদি শেষলৈকে চাই ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। এতিয়া গৈ আছোঁ ওচৰৰে মামীহঁতৰ ঘৰলৈ। এয়া অলপমান ভিডিঅ' কৰিলোঁ। ইয়াতে ইমান ধুনীয়াকৈ ফুল সজাই থৈছে মামীয়ে, তাকে দেখুৱালোঁ। বিভিন্ন ধৰণৰ ফুল ৰাখিছে, বহুত যত্ন লয়, দেখিয়ে নিশ্চয় গম পাইছেই। এইবিলাক চাই মেলি অকণমান সময় খেলিলে। এয়া কিন্তু অকণমান আমনিও কৰিছে। কি কি তোমাৰ পেটটো ওলাই আছে চাওঁ নি হয়নে? কি খাইছা? এয়া আহি গ'লোঁ মামী ঘৰৰ পৰা। যাওঁতে ইমানেই লৰালৰি হ'ল মানে ভিডিঅ' কৰা নহ'লেই। তাতে খাবলৈ মাতিছিলে ভাত এসাঁজ, যিহেতু আমি যামগৈ ঘৰলৈ। আৰু এতিয়া তামোল খাই একদম মুঠ ৰঙা মোৰ। নিৰৰ কাৰণে মোজা এযোৰ নিওঁ, কাৰণ যাওঁতে পিন্ধাবলৈ থাকি গ'ল। কাপোৰেদি মেৰিয়াই নিছিলোঁ তাক। ইমান বতাহ মাৰিছে আজি, এতিয়া তাকে মোজা এযোৰ পিন্ধাই লওঁ তাক। আৰু এইফালে ওলালেহি আলহী। আমাৰ নিৰৰ কাৰণে আহিছে বিশেষকৈ। আৰু সেয়া নিৰক লৈ আছে। কি কৰিছে দেই? নাকান্দিবা আকৌ দেখিছা। কোন আহিলে এজনী? তাই ভাবিছিলে মই ফটো উঠিছোঁ। শুইছা নেকি? কি আজি কোন আহিছিলে? মাহী এজনী আহিছিলে ন? নিৰক চাবলৈ মাহী এজনী আহিছিলে। কোন আহিছিলে? মাহী এজনী আহিছিলে হয় নাই? আৰু এইটো আমাৰ নিৰৰ নতুন ড্ৰেছ ন। আৰু মই একদম এটা নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, সৰু ল'ৰা ছোৱালীলৈ কাপোৰ কিনিলে এই এনেকৈ মুখৰ আগৰ ডোখৰত যে ইলাষ্টিক থাকে, অলপ লুজ ইলাষ্টিকটো, সেইটো ধৰণৰ কিনিব লাগে। এনেকুৱা ভৰিটো নহ'লে কি কৰে মানে সি একদম টানি টানি নি ইয়াৰ পোৱাবগৈ। এতিয়া এইটো সি ট্ৰাই কৰিও পৰা নাই ন। বাবা ইমান ফূৰ্তি, মাহীজনী আহি একদম খেলুৱাই থৈ গৈছে ন। ইমান ফূৰ্তি হাহুন। আৰু আমাৰ নিৰ্মাইনাক কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত, নতুন ড্ৰেছটো দি। বা কি ক'ত শুলা? সেইখনত নুশুৱে, ইমান ওখখনত শুইছাগে। মাহীজনীয়ে ক'ত চুমা খাই থৈ গ'ল তোমাৰ? ইয়াতে চুমা খাই থৈ গ'ল হয় নাই? ইয়াত লিপষ্টিক অকণ লগাই থৈ গ'ল নি বাৰু? নে নহয়? হয় লিপষ্টিক লাগিলে ন। মৰম কৰি থৈ গ'ল ন। বা ইমান ফূৰ্তি। কি আজি আমি ফুফু গৈছিলোঁ হয়নে? এইটো নি আমাৰ এইটো কি চুমিতি মই দি দিছোঁ দেই। আমি আজি ফুফু গ'লোঁ ন। কিমান ফূৰ্তি তাৰ। কি হ'ল? কোন আহিছিলে? কোন আহিছিলে? মি কৈ দিয়া, মি আহিছিলে। তাই ৰ'ব নোৱাৰিলে আৰু কালি আহিলে ঘৰলৈ, আজি ইয়াত আহি চাই গ'লহি ন, লৈ থৈ গ'লহি। শুন দেহা মানুহ। আমি মাহীৰ লগত মৰা ফটোবিলাক দেখাই দিম বাৰু দেই, ইয়াতে দি দিম। বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, অকণমান আমনি কৰিলে, সেইকাৰণে অলপ ভিডিঅ' কৰি থ'লোঁ। আৰু খুৰী আহিছিলে, দাদা এজনো আহিছিলে, তেখেতসকলক দেখুওৱা নহ'লে বাৰু, থাকি গ'ল। ইয়াৰ মনটো ভাল এতিয়া ন, শুব হৈছে আৰু।
এইটো আমাৰ টমিয়ে কি হৈছে টমি কি হ'ল টমি টমি মনে মনে হৈ গ'ল টমি মনে মনে হৈ গ'ল আৰু এইফালে আমাৰ নীৰ শুলে তাক মই ব্লেংকেটবিলাক এনেকৈ চবফালে ঘূৰাই ঘূৰাই দিওঁ তেতিয়া সি ঠাণ্ডা নাপায় আৰু ধুনীয়াকৈ শুইও যায় আৰু মই এতিয়া আপোনালোকক কাপোৰ এযোৰ দেখাবলৈ লৈছোঁ যিযোৰ মই নতুনকৈ ল'লোঁ চাদৰ মেখেলা এইযোৰ কেনেকুৱা লাগিছে জনাব আৰু তাৰ মেখেলাখন হৈছে এইখন একেই এইযোৰ কাপোৰযোৰ ভালকৈ এবাৰ এনেকৈ দেখুৱাই দিছোঁ যথেষ্ট উজ্জ্বল কাপোৰযোৰ আৰু ইয়াৰ ব্লাউজৰ পিচটো বহুত দীঘল হয় যিটোৰ কাৰণে মই ফুল স্লিভছৰ ব্লাউজ চিলাব পাৰিম চিলাই পিন্ধি নিশ্চয় দেখুৱাম আপোনালোকক আৰু আলহী গ'ল তাৰপিছত এতিয়া মই বস্তু এটা দেখুৱাবলৈ লৈছোঁ এইটো এটা হৈছে কুৰ্তি যিটো মই অকণমান কৰিলোঁ ইয়াৰ যোগাৰ মানে এইটো আছিলে এনেকুৱা চিলোৱা এইটো বন্ধ আছিলে তাৰপিছত মই কি কৰিলোঁ এতিয়া এনেকুৱা কৰি পেলালোঁ এনেকুৱা হুক দি দিছোঁ নিয়ৰ লগত মানে নহ'লে দিগদাৰ হয় এনেকৈ এইডোখৰ বন্ধকৈ পিন্ধিবলৈ সেইকাৰণে এনেকুৱা কৰিলোঁ ওচৰৰে দৰ্জী বৰ্তা এজনৰ ওচৰতে গৈ কৰালোগৈ আপোনালোকেও যদি কোনোবাই নতুনকৈ আকৌ এটা কুৰ্তিত ইনভেষ্ট কৰিব নোখোজে অলৰেডি নিজৰ ওচৰত ধেৰ কুৰ্তি আছে কাৰণ আগতেতো কুৰ্তি মই এইবিলাক ফলা নাছিলে মানে ৰাউণ্ড নেকৰে পিন্ধোঁ প্ৰায় সেইবিলাকে এইটো কৰিলোঁ এতিয়া আৰু যিটো মই পিন্ধি আছোঁ তলত সেইটোও তেনেকুৱাই কৰিলোঁ তাকে অকণমান কৈ থলোঁ মই কি কৰিলোঁনো কুৰ্তিটোৰ লগত আৰু এইফালে মৃগাশ্ৰীয়ে টেডিটো লগাইছে নতুন টেডি নি তোমাৰ তুমি দেখাবলৈ আহিছা নি বাৰু এইটো আমাৰ মৃগয়ে আজি নতুন টেডি এটা পালে কোনে গিফ্ট কৰিছে তোমাক এইটো কোৱা পাপাই কোনে পাপাই হয় নি পাপা আৰু মা নে অকল পাপা এইটো কিহৰ পৰা অৰ্ডাৰ কৰিলা তুমি ফ্লিপকাৰ্ট আৰু মোৰ ল'ৰা উঠিলে মই তাক অকণমান খুৱাই লওঁগৈ আৰু এইফালে বনাই আছোঁ আলু ভাজি ৰাতিৰ সাজৰ কাৰণে আৰু ইয়াতে ডিম ভাঙি দিম আৰু দিনৰে অকণমান কবি ভাজি আছে দালি আছে তেনেকৈয়ে বনাম আৰু ৰাতিৰ সাজ এইফালে পিঁয়াজৰ পাত আৰু ডিম মিক্স কৰি ল'লোঁ তাতে নিমখ দি দিছোঁ অলপ জালুকৰ গুড়ি ছটিয়াই দিয়া হ'লে আৰু ভাল লাগিলে হয় মই কিন্তু নিদিলোঁ আৰু এইখিনি গোটেইখিনি দি দিলোঁ তাতে এতিয়া ধুনীয়াকৈ ভুজিয়াৰ দৰে বনাই দিম ডিম ভুজিয়া যেনেকৈ বনাওঁ মেখেলাযোৰ ল'লোঁ ওচৰৰে খুৰী এগৰাকীৰ পৰা মানে খুৰীয়ে তেনেকৈ বিজনেছ কৰে ঘৰতে তেখেতৰ পৰা ল'লোঁ আৰু চিলালে নিশ্চয় পিন্ধি দেখুৱাম তেনেহ'লে আজিৰ দিনটোৰ অকণমান ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিলোঁ কেনে পালে জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই লগৰ এগৰাকী আহিছিলে তেখেতকো দেখুৱালোঁ আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ তেনেহ'লে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু যদি স্কিপ নকৰাকৈ শেষলৈকে চালে এটা লাইক বাটন টিপিব তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই বাই